আমচু এবিএমচু আকাশু আশা চাৰিটাকৈ সংগঠনে আজি আমি বৰপেটাৰ পৰা মানালৈ যোৱা যিটো মুখ্য পথ সেই পথ আমি অৱৰোধ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছো। প্ৰতিবাদ এইবাৰে নহয়, বিগত দিনতো আমি সংগঠনে হওক ৰাইজে হওক প্ৰতিবাদ সাব্যস্ত কৰি আহিছো। প্ৰশাসনক আমি জনাই আহিছো যে এই ৰাস্তাৰ যিটো জৰাজীৰ্ণ অৱস্থা, এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰিব লাগে, কিন্তু আমাৰ দাবীৰ প্ৰতি চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। আপোনালোকে গম পাইছে, যোৱা দুদিন আগতে এই মানাহ সংযোগী পথত যি দুৰৱস্থাৰ ফলত আমি ইতিমধ্যে গম পাইছো যে ৰঞ্জু কোম্পানীৰ ফালৰ পৰা ডাঙৰ ডাঙৰ বল্ডাৰ কিছুমান এই ৰাস্তাত পেলাই থৈছিলে। এই বল্ডাৰৰ ফলত স্কুটি আৰোহী এজনে লগত কেঁচুৱা এজনী আছিলে 1.5 বছৰ বয়স, এই কেঁচুৱাজনীৰ লগতে ডাম্পাৰৰ তলত পৰি মৃত্যুবৰণ কৰিছে। আমি দাবী উত্থাপন কৰিছো এই কেঁচুৱাজনীৰ পৰিয়ালক 10 লাখ টকা ক্ষতিপূৰণ হিচাপে দিব লাগিব আৰু এই ৰাস্তাৰ যিটো জৰাজীৰ্ণ অৱস্থা এই ৰাস্তাটো অনতিপলমে মেৰামতি কৰাৰ ব্যৱস্থা কৰিব লাগিব। আৰু লগতে ক'ব লাগিব এই ৰাস্তাৰ যিটো ডাম্পাৰৰ যিটো দৌৰাত্ম্য এই দৌৰাত্ম্যটো বন্ধ কৰিব লাগিব। এই ডাম্পাৰসমূহৰ যি ওভাৰলোডৰ যি ব্যৱস্থা এই ব্যৱস্থা বন্ধ কৰিব লাগিব। আৰু প্ৰতিদিনাই যি হাজাৰ হাজাৰ ডাম্পাৰ এই ৰাস্তাৰে চলাচল কৰে আৰু বিশেষ কৰি ক'ব লাগিব ডাঙৰ ডাঙৰ যিবিলাক কোম্পানী আছে, বিশেষ কৰি ক'ব লাগিব ৰঞ্জু কোম্পানীৰ কথাই আমি কম। ৰঞ্জু কোম্পানীৰ ডাম্পাৰে দিনাই নিশাই ওভাৰলোড লৈ তেওঁলোকে শিলবালি কঢ়িয়াই আনিছে। তেওঁলোকক নাকি লগোৱাৰ কাৰণে বন বিভাগ তথা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি দাবী উত্থাপন কৰিছো স্কুল চলি থকা সময়ত অৰ্থাৎ ৰাতিপুৱা 7 বজাৰ পৰা সন্ধিয়া 8 বজালৈ ডাম্পাৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব আৰু ৰাতিৰ ভাগত তেওঁলোকে চলাক, কিন্তু নিয়ন্ত্ৰণ ভাৱে তেওঁলোকে চলাব লাগিব। আৰু এটা কথা ক'ব লাগিব, এই ৰাস্তাৰে যিহেতু দেশী বিদেশী পৰ্যটক সদায় অহা যোৱা কৰে, কিন্তু আমি দেখা পাইছো আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বছৰত তেওঁলোকে লাখ লাখ কোটি কোটি টকা তেওঁলোকে ৰেভিনিউ সংগ্ৰহ কৰে, কিন্তু ৰাইজৰ যি যাতায়াতৰ ব্যৱস্থা, পৰ্যটকসকলৰ যি যাতায়াতৰ ব্যৱস্থা এই ব্যৱস্থা তেওঁলোকে সুচল কৰি দিয়াৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা নহয়। আজিৰ পিছতো যদি চৰকাৰ প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে তেতিয়াহ'লে আগন্তুক দিনত আমি বিভিন্ন দল সংগঠন ছাত্ৰ ছাত্ৰী ৰাইজক লৈ কৃষক সমাজক লগত লৈ ভয়ংকৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল'ম। যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে অসম চৰকাৰ তথা জিলা প্ৰশাসন সম্পূৰ্ণভাৱে দায়ী হ'ব লাগিব। আমি দেখা পাইছো আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ পথ অৱৰোধ কাৰ্যসূচী আছিলে, কিন্তু আমি পথ অৱৰোধ কাৰ্যসূচী কৰিবলৈ যোৱাতে প্ৰশাসনে আমাক বাধা আৰোপ কৰিছে, আমাক পথ অৱৰোধ কাৰ্যসূচী কৰিব দিয়া নাই। অৱশেষত আমি ৰাস্তাৰ কাষত আমি বহি পৰিছো, আমি ধিক্কাৰ জনাইছো। আমি যেতিয়া গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ আহো তেতিয়া কিন্তু আমাক প্ৰতিবাদৰ যিটো গণতান্ত্ৰিক প্ৰতিবাদ আমাক কৰিবলৈ দিয়া নহয়। প্ৰশাসনৰ পৰা বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন আমি হ'বলগীয়া হয়। আমি ধিক্কাৰ জনাইছো। আগন্তুক দিনতো যদি প্ৰশাসনে এনেকুৱা ধৰণৰ বাধাৰ সন্মুখীন হয় তথাপিও কিন্তু আমাৰ কণ্ঠ আমাৰ ৰোধ কৰিব নোৱাৰে, আমি প্ৰতিবাদ অব্যাহত ৰাখিমেই। আজি এই এনেকুৱা ব্যৱস্থাৰ কাৰণে আজি এই ৰাস্তাৰ দুৰৱস্থা হৈছে, এনেকুৱা ধৰণে অবৈধ কাৰ্যকলাপ চলি আছে। কাৰণ আমি ৰাইজে আজি মাত মাতিব নোৱাৰা অৱস্থা হৈছে। আজি আমি দেখিবলৈ পাইছো যে আজি বৰপেটা আৰু মানাহ সংযোগী পথটোৰ যোনটো নেকি দুৰৱস্থা এইটো একমাত্ৰ ডাম্পাৰ আৰু অভাৰলোডিঙৰ ফলত এনেকুৱা ৰাস্তাৰ খহনীয়া পৰিৱেশ হৈছে। গতিকে এই ক্ষেত্ৰত বাৰম্বাৰ এটা দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু এই দুৰ্ঘটনাৰ আমি সমাধান বিচাৰি প্ৰতিবাদ কৰো তেতিয়া কিন্তু আমাক পুলিচ প্ৰশাসনে বাধা দিয়ে। গতিকে আমি চৰকাৰক দাবী উত্থাপন কৰিছো। আজি আমি মেমৰেণ্ডাম এটা মুখ্যমন্ত্ৰীলৈকে বাৰ্তা প্ৰেৰণ কৰিম যে অতি শীঘ্ৰে যিসকল ভুক্তভোগী পৰিয়ালে নিজৰ পৰিয়ালৰ এজন সদস্য হেৰুৱালে তেওঁক 10 লাখ টকা ক্ষতিপূৰণ দিব লাগে আৰু ডাম্পাৰৰ অভাৰলোডিং তথা ডাম্পাৰৰ দিনৰ ভাগত চলাচল অতি শীঘ্ৰে বন্ধ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। আৰু এই দাবী যদি আমাৰ পূৰণ নহয় তেতিয়াহ'লে আগন্তুক দিনত ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি বাধ্য হ'ম। দেখিছে যে আচলতে মানাহ আৰু বৰপেটা সংযোগী যি ৰাস্তা এই ৰাস্তাৰ যি দুৰৱস্থাৰ কাৰণে ইয়াতে সঘনাই এক্সিডেন্ট দুৰ্ঘটনা হৈ আছে। যোৱা পৰশু যে নিশা সিংহা নামৰ এজনী শিশু এই ৰাস্তাত মৃত্যুবৰণ কৰিব লগা হ'ল আৰু তাৰ প্ৰতিবাদত আজি ৰাস্তা মেৰামতি কৰিব লাগে, নিশা সিংহাৰ পৰিয়াললৈ আৰ্থিক অনুদান প্ৰদান কৰিব লাগে। তাৰ প্ৰতিবাদত আজি এবিএমচু আমচু আক্ৰাচু আশা 4টাকৈ দল সংগঠনে আমি ৰাস্তা পথ অৱৰোধ কাৰ্যসূচী ল'বলৈ আমি বিচাৰিছিলো, কিন্তু আৰু এই ক্ষেত্ৰত প্ৰশাসনে দেখিলো যে বাধা প্ৰদান কৰিছে। তাৰ আচলতে প্ৰশাসন তথা চৰকাৰে ভাবিছে যে আচলতে দল সংগঠন ৰাইজে যাতে আমাৰ কাৰণে কোনো প্ৰতিবাদ নকৰে, আমাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আমাৰ যি অধিকাৰ আমি যাতে ল'ব নোৱাৰো আৰু এই কাৰণে আমাক বাধা প্ৰদান কৰিছে। কিন্তু তেওঁলোকে প্ৰশাসন তথা চৰকাৰে যিমান বাধা প্ৰদান নকৰক কিয় আমি এবিএমচু আমচু আক্ৰাচু আশা ৰাইজে আমি কিন্তু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিয়ে যাম। আমি আজি যি দাবী উত্থাপন কৰিছো এই দাবী যদি মানি নলয় আমি অনাগত দিনত আমি জংগী আন্দোলন কৰাৰ কাৰণে কিন্তু বাধ্য হম। বন বিভাগ আৰু
যি প্ৰশাসন ইহঁত আচলতে সম্পূৰ্ণৰূপে যি বিভাগীয় যিসকলে মাফিয়া তেওঁলোকৰ লগত জড়িত হৈ আছে আৰু জড়িত হৈ থকাৰ কাৰণে আচলতে আমাৰ যি ৰাইজৰ কণ্ঠ দল সংগঠনৰ যি কণ্ঠ এই কণ্ঠ তেওঁলোকে মুকলিভাৱে মিডিয়াৰ মাজত আচলতে প্ৰকাশ কৰা যাতে কৰিব নোৱাৰি এই কাৰণে এনেকুৱা ধৰণৰ বাধা প্ৰদান কৰাৰ কাৰণে তেওঁলোকে